তো এইটো 3খন বাইকত 210 টকা এইখিনিৰ পৰা বাইক আগলৈ নাযায় আৰু একটা পৰা বহুতখিনি আহিলোঁ কিন্তু এতিয়া ৱাটাৰফলটো পোৱাই নাই নাজানো আৰু ঠিকে আহিছোঁ নে নাই আগত ৰখি সুধিব লাগিব কোনোবা মানুহক সুধিছিলোঁ ঠিকে আহি আছোঁ বুলি কৈছে তো এনেকৈ যাওঁ বেছি ফালাফালি মুডত নাই আৰু এতিয়া মানে আমি এই পাহাৰখনৰ কাষে কাষে গৈ আছোঁ ৰাস্তাটো মানে একেবাৰে বেয়া ইয়াতে দোকান এখনত ৰখিছিলোঁ আৰু এতিয়া অলপ ডিছকাশ্যন কৰিলোঁ তো এতিয়া মুডটো ঠিক হৈ গ'ল এতিয়া ধুনীয়াকৈ ৰাইডটো এনজয় কৰিব পাৰিম বাকী আপোনালোকক কৈ দিছোঁ ভিডিঅ'টো এতিয়া এটা লাইক কৰি দিব যাতে মই মটিভেশ্যন পাই যাওঁ আৰু ইয়াৰ পৰা মানে ৱাটাৰফলো বেছি দূৰ নহয় ইয়াৰ পৰা অনলি 1 কিলোমিটাৰ আছে ৱাটাৰফললৈ আৰু এতিয়া মানে ইয়াৰো মুডটো ঠিক হৈ গ'ল তো মানে এটা কথা তেনেকৈ গ্ৰুপ ৰাইড কৰিলে মানে এটা যদি কিবা এটা হৈ যায় ন মনটো চবৰে বেয়া লাগে বাকী যি হ'ল ইমানখিনিতে যে ৰখিলে সেইটোৱে বহুত ৱাটাৰফল এফালে যায় ন কিবা এণ্ট্ৰি কৰিব লাগিব নেকি কিমান দাদা তো এইটো 3খন বাইকত 210 টকা হয় 200 টকা দিছোঁ এই ৱাটাৰফলটো মানে মই আগতে এবাৰো অহা নাই তো পুৰা এক্সাইটেড হৈ আছোঁ চাবলৈ ৰাস্তাৰ কাষত ইয়াত দেখা পাইছে নদী এখন গৈ আছে মেবি এইটো ৱাটাৰফলটো পানীয়ে হ'ব এইখিনিৰ পৰা ভিউটো মজা আহিছে দেই ইয়াতে পিকনিক খাব আহিছে চাগে এইখিনিৰ পৰা বাইক আগলৈ নাযায় আৰু এতিয়া এইখিনিৰ পৰাই লাহে লাহে দেখা ষ্টাৰ্ট হৈ গৈছোঁ এই ৱাটাৰফলৰ ভিউটো অকণ আগৰ পৰা ভালকৈ ভিউ পাম এফালে যোৱা সুবিধা হ'বৰ কাৰণে এনেকুৱা দলং বনাই দিছে সৰু সৰু কিমান ওখ এটা ষ্টেপ দিছে এইটো দেখিছে একদম পুৰা থিয় মানে উইলি মাৰা এংগুলটো তো দেখা পাইছে আমি কিমান ওপৰত উঠি আহিলোঁ দেখা পাইছে কিমান এটা ধুনীয়া ভিউ ৱাটাৰফলৰ মানে ফ্ৰণ্টত বহি পেলাই যোনটো মানে বহি শান্তি পোৱা যায় ন এইটো শান্তি ক'তো নাই তুমি শান্তি পাই আছা মই কথা এটা ভাবি আছোঁ কি ভাবিছা কোৱা এই ৱাটাৰফলৰ ওপৰতো গছকেইটা কোনে লগাইছে সেইখিনি জেগাৰ পৰা আহি গ'লোঁ আৰু ওপৰত দেখা পাইছে কিমানবিলাক মানে মানুহে ভৰি পৰিছে জেগাখিনি ইয়াত বেছি সময় নাথাকোঁ যাওঁগৈ আৰু এতিয়া আকৌ ৰাইডিং জেকেট পিন্ধি ল'লোঁ এতিয়া বেক টু হোম এই ধুনীয়া প্লেচটোকেইটা বাই বাই কৈ দিওঁ ওপৰত মানে আণ্টি কেইজনীমান আহি গ'ল সেইকাৰণে গুচি আহিলোঁ এইবিলাক থাকিলে মানে আমি ইমান ভাল নাপাওঁ অথনি দেখা পাইছিলে ক্লিপটোত কেনেকুৱা এটা এক্সিডেণ্ট হৈছিলে সেই বাইকখন হৈছে এইখন এই বাইকৰ মানে মৰ্ডাৰটো এৰাই গৈছিলে তো এইটো খুলিয়ে দিলোঁ এখন উইণ্ডচিল আছিলে এইখন ঠাই দিলোঁ বাকী বাইকৰ একো হোৱা নাই এইখিনি লিভাৰটো গৈছে তুমি ছেফ আছেনে একদম পুৰা ছেফ মানে কথা এনেকুৱা ডাঙৰ ডাঙৰ ৰাইডত সৰু সুৰাকৈ হৈ থাকে তো এতিয়া এইখিনি জেগাৰ পৰা আমি ওলাই দিওঁ ধুনীয়াকৈ সুন্দৰকৈ তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে লাইক এটা কৰি দিব আৰু যোনসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াতে মানুহে পিকনিক খাই আছে কিন্তু আমাৰ এইবিলাক একো মতলব নাই আমি জাষ্ট ভিউটো চাব আহিছিলোঁ ভিউ চালোঁ এতিয়া আকৌ ৰিটাৰ্ণ যাওঁ এইখিনি ভিউটো চেক কৰক কি মজা লাগি আছে আপোনালোকে যদি কোনোবা এইটো ৱাটাৰফল আহিম বুলি ভাবিছে আহিব পাৰে একদম ধুনীয়া লাগিলে ভিউটো আৰু এটা তামাম আৰু এটা কথা ক'বই লাগিব এনেকুৱা জেগা এনেকুৱা সৰু সৰু বাচ্ছাবিলাকৰ ন বহুত বেছি ষ্ট্ৰং হয় বহুত এনাৰ্জি থাকে ইহঁতৰ তাত তো এইটোৱে গেটটো ইয়াৰ পৰা এণ্ট্ৰি ফিজ লৈছিলে আহিছোঁ হা এতিয়া টাইম হৈ আছে 3:12 এতিয়া মানে আমি ৰিটাৰ্ণ হৈ আছোঁ ঘৰ গৈ কেইটা বজাত পাওঁ চাই লওঁ এইখিনিৰ পৰা ল'ব লাগিব আমি ৰাইট চাইডে তো এইখিনি বিখ্যাত জেগাখিনি এইখিনিতে এক্সিডেণ্টটো হৈছিলে চাওক না এইখিনিৰ পৰা কি ধুনীয়া ৰাস্তা আৰু এইখিনিৰ পৰা চাওক একদম মানে ঘপককৈ ৰাস্তাটো এনেকুৱা তো ইয়াতে অলপ স্পীডত আছিলে বাৰু আৰু এইখিনি জেগাৰ নাম হৈছে দেনগাঁও এয়া ছাইডত লিখা আছে 3 নম্বৰ গিয়াৰ লগাই দিছিলোঁ আৰু এইখিনিতে কিবা মেলা হৈ আছে মানে ৰাস্তাদি গৈ আছোঁ ছাইডৰ পৰা মাতিছে ইয়াত গাড়ী থওক RX 100খন জুই বনাই থৈছে কিন্তু এফালৰ পৰা কিবা এখন আহি আছে আপোনালোকে কোনোবাই জানে যদি কমেণ্ট কৰি জনাব এইটো কি হয় আহি পাই গ'লোহি এই জংঘলখিনি তো ইয়াতে ছাইডত ৰখি পেলাই ফটো দুকপিমান উঠিব লাগিব এতিয়া এইখিনি জেগাৰ পৰা ওলাই দিলোঁ তো এতিয়া পাই গ'লোহি কঠীয়াতলি তো ইয়াৰ পৰা চিধা গৈ থাকিলেই হ'ল একদম মস্ত স্পীড ব্ৰেকাৰ বনাই থৈছে আৰু ইয়াতে হৈ আছে পুলিচ চেকিং হেলমেট পিন্ধি আহিছোঁ সেইকাৰণে নাই ৰখোৱা তো
আজিৰ ভিডিঅ'টো ইয়াত এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ লগ পাম পুনৰ এটা অন্য ভিডিঅ'ত